নমস্কাৰ মই প্ৰিয়ংকা দেৱী এগৰাকী গ্ৰাম্য চিকিৎসক লগতে PhD ইন সোশ্যাল ৱৰ্ক। আজি আমি কথা পাতিম প্ৰেগনেন্সিৰ 16 নম্বৰ সপ্তাহৰ বিষয়ে আৰু আমি জানিম যে এই সময়ত আমাৰ শৰীৰত কি কি সলনি হয়, আমাৰ হ'বলগীয়া শিশুটিৰ কি কি সলনি হয় আৰু লগতে আমি কি কি কেয়াৰ লোৱা উচিত আৰু হ'বলগীয়া দেউতাকসকলে কি কৰা উচিত। গতিকে পলম নকৰি আৰম্ভ কৰোঁ। এই সময়ছোৱাত লাহে লাহে কি হয় আমাৰ পেটটো গ্ৰো হোৱা আৰম্ভ কৰে আৰু তাৰ ফলস্বৰূপে তাক সাপোৰ্ট দিবলৈ আমাৰ ৰাজহাড়ৰ কাৰ্ভটো সলনি হৈ যায় আৰু সেই আমি এই সময়ছোৱাত পেটৰ বিষ নতুবা আমাৰ পিঠিৰ বিষ অনুভৱ কৰোঁ। ইয়াৰ লগে লগে কি হয় আমাৰ স্তনৰ আকৃতিটো বাঢ়ি যায় আৰু আমি স্তনত কেতিয়াবা হেভিনেছ অনুভৱ কৰোঁ। এতিয়া জানোৱা হওক যে আমাৰ শিশুটিৰ শৰীৰত কি কি সলনি হয়। আমাৰ শিশুটি ইতিমধ্যে প্ৰায় 5.5 ইঞ্চ দীঘল হৈ যায় আৰু ইয়াৰ ওজনটো প্ৰায় 70 গ্ৰাম হৈ যায়। ইয়াৰ লগে লগে কি হয় প্ৰথম অৱস্থাত যিটো চকু আৰু কাণ বেবিটোৰ সাইডৰ ফালে আছিলে সি লাহে লাহে নিজৰ সঠিক পজিশনত আহি ৰৈ যায় আৰু এই সময়ত কি হয় আমাৰ বেবিৰ কাণেৰে তেওঁলোকে বাহিৰৰ শব্দবোৰ শুনা পায়। ইয়াৰ অৰ্থ এইটো নহয় যে আমি যি কৈছো তেওঁ বুজি পায়, কিন্তু তেওঁ শুনা পায় আৰু লগে লগে বেবিৰ চকু মুভমেন্টটো আগতে ইফাল সিফাল কৰিব পৰা নাছিল, এতিয়া বৰ্তমান তেওঁ ইফালে সিফালে চাব পৰা হৈ যায় আৰু লগতে তেওঁলোকে পোহৰ দেখা পায় বা অনুভৱ কৰিব পাৰে। এতিয়া আমি জানো আহক যে এই সময়ছোৱাত আমি কি কেয়াৰ লোৱা উচিত। প্ৰথম কথা হ'ল আমি যেহেতু আইৰণ কেলছিয়াম আৰম্ভ কৰি দিছো সেয়েহে আমাৰ এতিয়া কিছুমান ভাগৰ লগা বা গা বেয়া লগা এই প্ৰব্লেমবোৰ আমাৰ লাহে লাহে কমি গৈছে। এতিয়া বহুতৰ প্ৰশ্ন থাকে আমিতো ধুনীয়াকৈ খাই আছো তথাপিও আইৰণ কেলছিয়াম খোৱাটো কিয় প্ৰয়োজনীয় আৰু আইৰণ কেলছিয়ামটো নাখালেও হয় যিহেতু খোৱাব আমি ঠিকই কৰিছো। এতিয়া কথাটো হ'ল বাহিৰৰ দেশবোৰত ম্যাক্সিমাম ফুডবোৰ হৈছে ফৰ্টিফাইড ফুড বা পেকেজিং ফুড, তাতে তেওঁলোকৰ মাত্ৰা অনুযায়ী আইৰণ বা কেলছিয়াম দিয়া হৈ থাকে, কিন্তু আমাৰ দেশত কি হয় আমি সাধাৰণতে নেচাৰেল ফুড কনজিউম কৰোঁ আৰু সেইবাবে কি কৰিব লাগে আমাৰ যিটো আইৰণ থাকে নেচাৰেল ফুডত তাৰ কেৱল 10% আইৰণহে আমাৰ এবজৰ্ব হয় আৰু সেইটো কাৰণে প্ৰেগনেন্সিত যেহেতু আইৰণৰ ডিমাণ্ডটো বেছি আছে সেয়েহে আমি এক্সট্ৰাকৈ আইৰণ কেলছিয়াম খাব লাগে। অৰ্থাৎ আমি প্ৰেগনেন্সিৰ হিচাপত আমি সদায় 3 মিলিগ্ৰাম আইৰণ খাব লাগে, কিন্তু আমি যদি 30 মিলিগ্ৰাম আইৰণ খাওঁ তেতিয়াহে আমাৰ শৰীৰে 3 মিলিগ্ৰাম এবজৰ্ব কৰিব পাৰে। এতিয়া আমি জানো আহক যে কোনবোৰ খাদ্যত আইৰণটো বেছিকৈ পোৱা যায়। প্ৰথমতে আহিব সেউজীয়া শাক পাচলি, গুড়, খেজুৰ আৰু লগতে যিবোৰ ড্ৰাই ফ্ৰুটছ আছে আৰু যিসকল নন ভেজ তেওঁলোকৰ বাবে ৰেড মিট বা ৰঙা মাংস। এতিয়া আমি জানো আহক যে আমি আইৰণ কেতিয়া খাব লাগে। সাধাৰণতে আমি কি কওঁ আহাৰৰ আগত আইৰণ খোৱাটো প্ৰয়োজনীয়, কিন্তু যিহেতু বহুত মাতৃসকলৰ কি হয় গেষ্ট্ৰিকৰ প্ৰব্লেম থাকে, গেষ্ট্ৰাইটিছ থাকে, সেয়েহে আমি আহাৰৰ পিছত তেওঁলোকক আইৰণ খাবলৈ কওঁ, কিন্তু আহাৰৰ পিছত আইৰণ খালে আহাৰৰ আগত খোৱাতকৈ কমকৈ এবজৰ্ব হয়। এতিয়া জানো আহক যে আমি আইৰণ কেতিয়াও চাহ বা কফিৰ লগত খাব নালাগে, কাৰণ চাহ বা কফিত ফাইট্ৰেটৰ মাত্ৰাটো বহুত বেছি থাকে আৰু তাৰ বাবে কি হয় আমাৰ আইৰণটো এবজৰ্পশ্যন হোৱাত অসুবিধা হয়। আমি যদি বিচাৰোঁ যে আইৰণৰ এবজৰ্পশ্যনটো বেছি হওক তেতিয়াহ'লে আমি আইৰণটো নেমু পানীৰ লগতো ব্যৱহাৰ কৰিব পাৰোঁ, কাৰণ নেমুৱে কি কৰে আইৰণৰ এবজৰ্পশ্যনটো বঢ়োৱাত সহায় কৰে। আমাৰ মাতৃসকলে সাধাৰণতে যেতিয়া আইৰণ খায় তেওঁলোকৰ পায়খানা ক'লা হয় আৰু এইটো একেবাৰে সাধাৰণ ঘটনা, ইয়াত আপোনালোকে ভয় খাবলগীয়া একো কথা নাই। কিন্তু কিছুমানৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকৰ কোষ্ঠকাঠিন্য অৰ্থাৎ পায়খানা টান হয় আৰু নতুবা কিছু ক্ষেত্ৰত তেওঁলোকৰ পায়খানা ঢিলা হৈ যায় আৰু এই ক্ষেত্ৰত আপুনি আইৰণ বন্ধ কৰিব নালাগে, কিন্তু আইৰণৰ আপুনি বেলেগ এটা চল্ট প্ৰিপাৰেশ্যন ব্যৱহাৰ কৰিব লাগে। অৰ্থাৎ আপোনাৰ যদি কোষ্ঠকাঠিন্য হৈছে তেনেহ'লে আপুনি আইৰণৰ এটা চল্ট ব্যৱহাৰ কৰিব পাৰে, যাৰ দ্বাৰা আপোনাৰ এই অসুবিধাটো আপোনাৰ নহ'ব। আমাৰ আৰু এটা আমাৰ মিছকনচেপশ্যন থাকে যে কিছুমান ফলত বহুত বেছি আইৰণ থাকে। এতিয়া কথাটো আপোনালোকক মই বুজাব গ'লে যে আমি ধৰক এক্সাম্পল লৈ লৈছোঁ ডালিম, আমি ভাবোঁ যে ডালিমটোত বহুত বেছি আইৰণ থাকে গতিকে খোৱাটো প্ৰয়োজন আৰু মোৰ সঁচাকৈ প্ৰয়োজনীয় হয়। তো আমি যদি 100 গ্ৰাম ডালিম আমি সেৱন কৰোঁ তেতিয়াহ'লে তাৰ পৰা কেৱল আমি 0.3 মিলিগ্ৰাম
আইৰণ পাওঁ আৰু তাৰো আকৌ কেৱল 10%হে আমাৰ শৰীৰে এবজৰ্ব কৰে কিন্তু তাৰ সলনি যদি আমি 100 মিলিগ্ৰাম ভেজিটেবল এবজৰ্ব খাওঁ তাৰ কি থাকে 2.6 মিলিগ্ৰাম আমি তাৰ পৰা আইৰণ পাওঁ গতিকে আপুনি ফল আৰু ভেজিটেবলছৰ মাজত নিশ্চয় আইৰণৰ পৰিমাণটো বুজি পাইছে পাৰ্থক্যটো আৰু যিখিনি নন ভেজ মানুহ আছে তেওঁলোকে যদি লিভাৰ মানে গোটৰ হওক বা চিকেনৰ হওক আপুনি যদি লিভাৰ খায় তেনেহ'লে কংগ্ৰেচুলেশ্যন লিভাৰত আপোনাৰ প্ৰায় 17-18 মিলিগ্ৰাম আইৰণ থাকে অৰ্থাৎ আমি ইয়াৰ পৰা এইটো বুজো যে কেৱল বস্তুটো ৰঙা হ'লেই যে তাত প্ৰচুৰ পৰিমাণৰ আইৰণ থাকিব সেইটো নহয় সো এই 16th উইকত যদি আমাৰ ডাবল মাৰ্কাৰ বা ট্ৰিপল মাৰ্কাৰ টেষ্টৰ ৰিপৰ্টত কিবা আমি গণ্ডগোল দেখিছোঁ বা কিবা হাই ৰিস্ক দেখিছোঁ তেতিয়াহ'লে আমি এমনিঅ'চেণ্টেচিছ কৰিবৰ বাবে প্লান কৰিব লাগে এতিয়া এমনিঅ'চেণ্টেচিছটো কি হয় এই প্ৰচেছটোত আমাৰ বেবীৰ চাৰিওফালৰ যিটো পানী থাকে ফ্লুইড থাকে যিটোক আমি এমনিঅটিক ফ্লুইড বুলি কওঁ সেই ফ্লুইডটো পৰীক্ষা কৰা হয় এতিয়া আমি জানো আহক যে আমাৰ হ'বলগীয়া দেউতাকসকলৰ বাবে কি এডভাইচ আছে তো প্ৰথম কথা যেহেতু মই আগৰ ভিডিঅ'টোতো কৈ আহিছোঁ যে এই সময়ছোৱাত আপোনালোকে ইণ্টিমেট হ'ব পাৰে কিন্তু কথাটো হ'ল ইয়াৰ আগতে আপুনি এটা কথাত গুৰুত্ব দিয়া উচিত যে আপোনাৰ ৱাইফগৰাকী যাতে হাই ৰিস্ক কেছত নপৰে আৰু লগতে এই সময়ছোৱাত যিহেতু পেটটো অৰ্থাৎ বামটো অলপ বাহিৰ ওলাই আহে সেয়েহে আপোনালোকে এনেকুৱা পজিশ্যন ইউজ কৰিব পাৰে য'ত নেকি বেবীটোৰ ওপৰত বা পেটটোৰ ওপৰত যাতে হেঁচা নপৰে গতিকে আজিৰ ভিডিঅ'টোত আমি শিকিলোঁ যে 16 নম্বৰ সপ্তাহত আমাৰ শৰীৰত কি কি সলনি হয় আমি কি কৰা উচিত লগতে আমাৰ বেবীটো কেনেকুৱা হয় আৰু হ'বলগীয়া দেউতাকসকলে কি কৰা উচিত এইখিনিকে কৈ আজিলৈ বিদায় লৈছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ